বন্ধুসকল স্বাগতম জনাইছো ৰিয়ান টিভিলৈ আজি ডে 3 আপোনালোকে সকলোৱে জানে যে ফেট টু ফিট প্ৰগ্ৰাম চলি আছে আৰু আজি ভিডিঅ'টো ইম্পৰ্টেন্ট হ'ব কিয় ইম্পৰ্টেন্ট আপোনালোকে জানিবলৈ পাব যদু মধু দুইজনকে দেখিছে যদু কিন্তু ক্ষীণ আৰু মধু শকত মধুৰ মাজত এই বেলি ফেটছটো দেখা পাইছে মধু কিয় শকত মধু কেলে শকত আমি এই বস্তুটো এই ভিডিঅ'ত জানিম আৰু আপুনি যদি জানে মধু কিয় শকত হৈ আছে তে আপুনি এজন শকত ব্যক্তি দেন এটো যদি প্ৰিন্সিপলটো অলপ বুজি পায় আপোনাৰ বেনিফিট হ'ব ভিডিঅ'টো শেষলৈকে চাবলৈ নাপাহৰিব এতিয়া সাবস্ক্ৰাইব কৰি দিয়ক আৰু আৰম্ভ কৰিছে ভিডিঅ'টো অতি শীঘ্ৰে কথা হ'ল কি যদু আৰু মধু দুইজন বন্ধু হয় আৰু দুইজনৰ একেখন স্কুলত একেটা ক্লাছত পঢ়ে আৰু তেওঁলোকৰ মাজত ডিফাৰেন্স এটাই আছে যে তেওঁ হৈছে ক্ষীণ আৰু তেওঁ হৈছে শকত আৰ্টত বহুত বেয়া এখানে জাস্ট দেখাবৰ কাৰণে গৈছে মেইন কথাটো হৈছে ইয়াতে কি আমাৰ ইয়াতে এটা ধাৰণা আহে যে যদুৱে কম খায় আৰু মধুৱে বেছি খায় এটো এটা এটো কনসেপ্টটো ক্লিয়াৰ এটো শুদ্ধ কথা যে ই কম খায় আৰু ই বেছি খায় হে কাৰণে কি হয় ই ক্ষীণ হৈ আছে আৰু ই শকত আছে এটো একদম নৰমাল কথা সবে জানে তাৰ পিছত অকল ইয়াতকে যদি আপুনি অলপ প্ৰ ষ্টেজত যায় বা ইয়াতকে অলপমান বেছি জিম গৈছে ইন্টাৰনেট সাৰ্চ কৰিছে তেতিয়ালে গম পাব যে কি বা ই ক'ব যে ই ফেটি ফুড বেছি খায় আৰু ই ফেটি ফুড কম খায় হেতু এটা কনসেপ্ট আছে ই বহুত ফেটি যুক্ত খাদ্য খায় গাহৰি খায় বাহিৰৰ ফ্ৰাই ফুড খায় জাংক ফুড খায় আৰু ই হয় কি ই কম খায় কিন্তু ইয়াৰ আৰু এটা প্ৰশ্ন সোমাই আছে যে কি জাংক ফুড ইউ খায় এনেকুৱা নহয় যে ক্ষীণ ব্যক্তিসকলে জাংক ফুড নাখায় আপোনাৰ লগতো থাকিব পাৰে ফ্ৰেণ্ড আপুনি ভাবে যে ইমান ক্ষীণ ইমান খাই আছে শকত নহয় বহুত কথা আছে ইয়াত কাৰণসমূহ বেসেল মেটাবলিক ৰেট কিন্তু কোৱা BMI কথা আছে মেটাবলিজমৰ কথা আছে কিন্তু তাৰে ভিতৰত আজি বেছি ক্ৰিটিকেল নকৰো ভিডিঅ'টো সিম্পল ৰাখিম এইবোৰ কথাও ডিসকাস কৰিম লাহে নতুন ভিডিঅ'বোৰত কিন্তু এটো ভিডিঅ'ত মই এটোই ডিসকাস কৰিম যে এখেত আৰু এখেতৰ মাজত ডিফাৰেন্স যে হৈছে এখেত ক্ষীণ আৰু এখেত ফেটি অনলি এটা ৰিজনৰ কাৰণে হেতু হৈছে daily caloric intake daily caloric intake to কাৰণে এজন শকত আৰু এজন ক্ষীণ ব্যক্তি আছে এতিয়া যে এই ক্যালোৰি টু কি ক্যালোৰিটোৱে মেইন গোটেই খেলখন গোটেই শকত ক্ষীণৰ খেলখন এই ক্যালোৰিৰ মাজত সোমাই আছে ক্যালোৰিটো কি ক্যালোৰি আন একো নহয় সিম্পল ফৰ্মত বুজাই দিছো আপুনি এটা আপেল খালে আৰু আপেলটো যেতিয়া আপোনাৰ এই দেহত সোমাওতে আপেল হয়তো নোসোমায় আপেলটো গুৰি হয় হোৱাৰ পিছত এনজাইম এটা ডেষ্ট্ৰয় কৰি পেলাই কি কৰে সিম্পল ফৰ্মত লৈ যায় ইন্টেষ্টাইনত যায় তাৰ পিছত ইন্টেষ্টাইনৰ পৰা যোনখিনি লাগতিয়াল লিভাৰত যায় এনেকে এটা সাৰ্কুল হয় তাৰ ব্লাড ফ্লোত যায় মেইনলি যেতিয়া বডিত সোমায় এই এপল হৈ নোসোমায় ই কি হয় সোমায় আপেলটো বডিত সোমোৱা সময়ত ই ক্যালোৰি হিচাপে সোমায় এই যে ক্যালোৰি হিচাপে সোমালে এটা কথা হ'ল কি সকলো খাদ্যৰ একোটা ক্যালোৰি এমাউন্ট থাকে যেহেকে আমি যদি পেকেট ফুডবোৰত যদি আমি চাওঁ বেক সাইডে লিখা থাকে যে 100 গ্ৰামত 300 ক্যালোৰি হেইটোৱে খেলটো এই ক্যালোৰি যে আমাৰ দেহত সোমাই আছে অত্যাধিক ক্যালোৰি যিমান সোমাব আমাৰ সিমানেই মেদটো আমাৰ বাঢ়ি গৈ থাকিব কথা হ'ল কি মধুৰ খাব লগা আছিল 2000 যদুৰ খাব লগা আছিল 2000 ক্যালোৰি মধুৰ খাব লগা আছিল 2000 ক্যালোৰি ঠিক আছে এতিয়া যদু আৰু মধুৰ 2000 ক্যালোৰিটো আপেল হওক মাছ মাংস ভাত সকলোৰে যেহেতু ক্যালোৰি থাকে আমি জানো এতিয়া দুইজনৰ কি হৈ গল মধুৰ 2000 ঠাইত 1800 হৈ থাকিলে আৰু ইয়াত 2000 ঠাইত 2400 হৈ থাকিলে ইয়াৰ যে 200 ক্যালোৰি কম হ'ল -200 ক্যালোৰি
2000 হ'ব লাগিছিলে 1800 খালে -2 2400 হ'ল 2000 খাব লাগিছিলে প্লাস 400 ই 400 কেলৰি বেছি খাইছে ই 200 কেলৰি এই 400 কেলৰি বেছি খাই থোৱাৰ কাৰণে ই আৰু ইয়াৰ এই পেটটো ওলাই গৈ আছে আৰু ই 200 কেলৰি দৈনিক কম থোৱাৰ কাৰণে ইয়াৰ কি ই ক্ষীণ হৈ গৈ আছে কথাটো গম পালেতো গোটেই খেলটো হৈছে কি আপোনাৰ কেলৰিৰ ওপৰত খেল হৈ আছে সেইকাৰণে ডেইলি কেলৰি ইনটেকটো বহুত ইম্পৰ্টেণ্ট আমি শকত আৰু ক্ষীণ কিয় হৈ আছো বিভিন্ন কাৰণ থাকে সবতকে 80% যদি আমি ইম্পৰ্টেন্স দিওঁ এটা কাৰণত সেই কাৰণটো হৈছে ডেইলি কেলৰি ইনটেক আমি যিমান কেলৰি ল'ব লাগে তাতকৈ অত্যাধিক লৈ আছো তাৰ কাৰণে মধুৰ নিচিনাকৈ পেট ওলাই আছে আৰু যিসকল ক্ষীণ ব্যক্তি তেওঁলোকৰ 80% সকল ডেইলি কেলৰি ইনটেকৰ কাৰণে ক্ষীণ হৈ আছে খাব লাগিছিলে ইমান খাই আছে ইমান সেইকাৰণে আপোনালোকে সদায় ডেইলি কেলৰি ইনটেকটো ওলাই ল'ব খাদ্যসমূহৰ বেকসাইডে থাকে বা আপুনি গুগলত সাৰ্চ কৰিলে 1 apple calorie 1 apple calorie সাৰ্চ কৰিব তাত লিখিব আপুনি নিজে কৰিব লাগিব কষ্ট কৰিব লাগিব যদি আপুনি মেথ অত্যাধিকভাৱে আপোনাৰ যদি মেথটো শেষ কৰিব বিচাৰিছে ডেফিনেটলি আপুনি কষ্ট কৰিব লাগিব আৰু কোনোবাই যদি ভাবে যে তেওঁলোকক হেল্প লাগে মানে কষ্ট কৰি থাকিব নোৱাৰো কেলৰি বনাব নোৱাৰো আমুক কৰিব নোৱাৰো তামুক কৰিব নোৱাৰো ইমানখিনি মোৰ টাইম নাই যদি কোনোবাই হেল্প বিচাৰে পাৰ্সনেলি দেন ডেফিনেটলি মোক ইয়াত কমেন্ট কৰিব পাৰে বা মোৰ হোৱাটছএপ নাম্বাৰটো দিয়া আছে ডেসক্ৰিপচনত গ্ৰুপ আছে তাত আপুনি জয়েন কৰিব পাৰে যিমান পাৰো মই আপোনালোকক ফ্ৰীলি ভিডিঅ'বোৰ দি যাম আপোনাৰ কনসেপ্টটো ক্লিয়াৰ কৰাটোৱে মোৰ উদ্দেশ্য আৰু বিশেষকৈ শকত হৈ থাকিলে তাৰ কেনেকুৱা ধৰণৰ বাহিৰত কেনেকুৱা ইমেজ হয় শকত ব্যক্তি মই ভালদৰে জানো যেহেতু আপোনালোকে জানে যে দেখা পাইছে কেনে শকতৰ পৰা মই এজন ৰেপ মডেল হৈছো ইয়াত জাষ্ট হৈছো মানে এনেকুৱা নহয় যে মই এইখিনি গম পাই গৈছো টাইম লাগিছে কষ্ট কৰিছো আৰু লগতে মোৰ নিজৰ হোল লাইফটো চেঞ্জ হৈছে অকল শকত হৈ পেলাই মই যোনখিনি প্ৰবলেমৰ ফেচ কৰিছিলো সেই প্ৰবলেমখিনি কেনেকুৱা হয় হেতু আপোনাৰ লগত এতিয়া আপুনি শকত ব্যক্তি হয় আপুনি ফিল কৰি আছে সেই কাৰণে কৈছো যে আপুনি এই নতুন বছৰ 2020 টো চ্যালেঞ্জ হিচাপে লওক ডেইলি ফেট ডেস্ট্ৰয় কৰিম আপুনি সাপোৰ্ট কৰক ৰিয়ান টিভি কমেন্ট কৰক কেনেকুৱা পালে ভিডিঅ'টো শ্বেয়াৰ কৰি দিয়ক যদি কোনোবাই এইবোৰ ডেইলি কেলৰি ইনটেকৰ বিষয়ে জানিব ইচ্ছা আছে কি মই ওলাই আহিছো বিশেষকৈ অসমীয়া মানুহৰ অসমীয়া ল'ৰা ছোৱালীসকলৰ তেওঁলোক যাতে আগবাঢ়ে এটা ভাল শৰীৰ লৈ পেলাই সেইকাৰণে মই আগবাঢ়ি আহিছো ৰিয়ান টিভি সাবস্ক্ৰাইব কৰি দিয়ক লাইক কৰি দিয়ক আৰু শ্বেয়াৰ কৰক বহুতে এইটো ভিডিঅ'ৰ বিষয়ে নাজানে হয়তো এনেকুৱা তেতিয়া কি হ'ব বহুত মানুহে আমি এটা কমিউনিটি গঠন কৰিম ফিটনেছটো আগুৱাই লৈ যাম আৰু এটা ফিট শৰীৰ হ'লে তাৰ বেনিফিটখিনি কি সেইটো মই ক'ব নালাগে সকলোৱে জানে সেইকাৰণে ভিডিঅ'টো চোৱাৰ বাবে ধন্যবাদ জনালোঁ সজাগ অসম সজাগ ফিটনেছ জয় আই অসম